বি পজিটিভৰ সমদৰ্শকক নমস্কাৰ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ নিবেদন হৈছে কোৱালিটিছ অফ লিডাৰ অৰ্থাৎ আমি কাক নেতা বাছনি কৰিম। আপোনালোকে জানে সংসদীয় গণতন্ত্ৰ দেশ ভাৰতবৰ্ষৰ অংগৰাজ্য অসমত 2021 চনত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই গতিকে সেই বিধানসভাত আমি কাক নেতা নিৰ্বাচিত কৰিম সেই কথা এতিয়াৰ পৰাই আমাৰ চিন্তাত আহিব লাগিব। আৰু এই 2021 নিৰ্বাচনত কিছুমান ব্যক্তিয়ে যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ নিজকে নেতা হোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ কৰাব। সেই গতিকে আমি নেতা কাক নিৰ্বাচিত কৰিম সেই কথাটো আমি ৰাইজে জনা থাকিব লাগিব আৰু তেতিয়াহ'লে আমাৰ সমস্যা ৰাইজৰ যি সমস্যাৰ কাৰণে নেতা নিৰ্বাচিত কৰা হয় সেই সমস্যাসমূহ সমাধান কৰাত নিশ্চয়কৈ উপকাৰ হ'ব। আৰু সেই দিশবোৰ সাধাৰণ যিবিলাক গুণাগুণ দিশ সেইবিলাক আমি ইতিমধ্যেই জানো, যেনেকৈ নম্ৰতা, ভদ্ৰতা, সাধুতা, উচ্চাকাংক্ষী, শ্ৰোতা, আপোনাৰ ভাল বক্তা, মৃদুভাষী ইত্যাদি যিবোৰ গুণ আমি ইতিমধ্যেই সকলোৱে জানোৱে। কিন্তু মই আজি আপোনালোকক মাত্ৰ দুটা গুণৰ বিষয়ে ক'ম, যি দুটা গুণৰ জৰিয়তে যদি আপোনালোকে নেতা নিৰ্বাচিত কৰে তেতিয়াহ'লে কেতিয়াও ঠগ নাখাব আৰু ভোটত নিৰ্বাচন কৰাৰ পিছতে যি আমাৰ সহজলভ্য এটা কথা হৈ পৰে যে এওঁক নিৰ্বাচিত কৰি আমাৰ ভুল হ'ল, এওঁক নিৰ্বাচিত কৰি আমাৰ একোই লাভ নহ'ল, এই কথাটোৰ অৱসান ঘটাবৰ কাৰণে আপোনালোকে মাত্ৰ দুটা দিশ চাব লাগিব। সেই দুটা দিশৰ বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ আজি আপোনালোকৰ আগত। আৰু সেই দুটা দিশৰ আগত নেতা হ'ব বিচৰা ব্যক্তিজনৰ জন্মস্বত্ব কিছু স্বভাৱৰ প্ৰভাৱ আমি চাব লাগিব। আৰু জন্মস্বত্ব কিছু স্বভাৱ অৰ্থাৎ নেতা জন্মস্বত্ব এটা গুণ, নেতাগিৰি ব্লাডত থাকিব লাগিব, তেতিয়াহে তেওঁ নেতা হ'ব পাৰিব। আৰু ব্লাডত কাৰ নেতাগিৰি আছে সেই কথা চাবৰ কাৰণে কিছুমান সাধাৰণ সৰু সুৰা 2-3টা কথা আমি লক্ষ্য কৰিব লাগিব। যেনেকৈ নেতাই কেতিয়াও মই বুলি নকয় যে মই এইটো কৰিম, মই এইটো আপোনালোকৰ কাৰণে ব্যৱস্থা কৰিম, বা মই এই কাৰণে ৰাজনীতিত আহিছোঁ বা এই কাৰণে, এনেকুৱা নহয়। নেতা সদায় আমি কয়, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে আমি মিলি যদি মই নেতা হোৱাত অৱতীৰ্ণ হ'ব পাৰোঁ ইত্যাদি। অৰ্থাৎ নেতাই কেতিয়াও মই বুলি নকয়, আমি বুলি কয়, সকলোকে সাঙুৰি লয় নেতা। কাৰণ যদি পিছত মানুহ নাথাকে তেওঁ কেনেকৈ নেতা হ'ব। সেই গতিকে নেতা কেতিয়াও মই বুলি সম্বোধন নকৰে। যাৰ ব্লাডত নেতাগিৰি আছে তেওঁ কেতিয়াও মই বুলি সম্বোধন নকৰে, তেওঁ সদায় আমি বুলি সম্বোধন কৰিব। আৰু দ্বিতীয় কথাটো হৈছে নেতাই কেতিয়াও আদেশ নিদিয়ে, নেতাই নিৰ্দেশ দিয়ে অৰ্থাৎ বাট দেখুৱায়। এই কথাটো মনত ৰাখিব। আৰু নেতাই কেতিয়াও ৰাইজৰ মাজত আহি নিজৰ সমস্যাক প্ৰাধান্য নিদিয়ে, ৰাইজৰ সমস্যাক প্ৰাধান্য দিহে তেওঁ আগবাঢ়িব বিচাৰে। এইবিলাক হৈছে নেতাগিৰি অৰ্থাৎ ব্লাডত থকা নেতাগিৰি স্বভাৱে এইবিলাক উদঙাই ধৰে। আৰু যি দুটা মূল বিষয়ৰ কথা ক'বলৈ লোৱা হৈছে সেই দুটা মূল বিষয় হৈছে 1 নম্বৰ গুণটো হৈছে নেতা তেওঁ নিজে এজন উদাহৰণ হ'ব লাগিব। আজি নেতাজনে কি কৰিব বুলি কৈ আছে, কি প্ৰতিশ্ৰুতি আমাৰ আগত দাঙি ধৰিছে, সেই প্ৰতিশ্ৰুতি তেওঁৰ বিগত জীৱনত অৰ্থাৎ তেওঁৰ অতীতত সেইবিলাক প্ৰকট হৈছে নে নাই সেইটো আমি চাব লাগিব। অৰ্থাৎ নেতাজন যদি দোকানী আছিল, শিক্ষক আছিল, ব্যৱসায়ী আছিল বা আপোনাৰ বিষয়া আছিল, সেই তেওঁৰ কৰ্মজীৱনত তেওঁ এইবিলাক উদাহৰণ হিচাপে দাঙি ধৰিব পাৰিছে নে নাই, এইটো হৈছে আটাইতকৈ ডাঙৰ কথা। যে নেতা বাছনি কৰিবলৈ গ'লে আমি চাব লাগিব তেওঁৰ অতীতৰ জীৱনী, অৰ্থাৎ অতীতত তেওঁ কোৱা কথাবিলাকৰ উদাহৰণ হিচাপে আছে নে নাই। আৰু দ্বিতীয় গুণটো হৈছে নেতাজন হ'ব লাগিব অগাধ পৰিশ্ৰমী। কাৰণ পৰিশ্ৰমী সেইজন নেতা হ'বই যিজনে ৰাইজৰ কাৰণে কাম কৰিব। অৰ্থাৎ ৰাইজৰ নেতা হ'বলৈ হ'লে পৰিশ্ৰমী হ'বই লাগিব। আৰু ৰাইজৰ নেতা হ'বলৈ আহি যদি পৰিশ্ৰমক অৱহেলা কৰা হয়, অৰ্থাৎ নেতা হৈ পেলাই যদি নেতাগিৰি ভাৱত যদি বহি থাকিবলৈ বিচৰা হয়, গাদী দখল কৰাটো যদি লক্ষ্য হয়, তেতিয়াহ'লে তেনে নেতা নিৰ্বাচন কৰিলে আমাৰ সেই সহজলভ্য কথা দুটা আকৌ আমাৰ মাজত প্ৰকট হ'ব যে এওঁক নিৰ্বাচিত কৰি আমাৰ ভুল হ'ল বা এওঁক নিৰ্বাচিত কৰি আমাৰ কোনো লাভ নহ'ল, আমাৰ সমস্যা সমাধান কৰাত এওঁ ব্যৰ্থ। গতিকে আমাৰ সমস্যা সমাধান কৰাত যাতে ব্যৰ্থ নহয়, নিৰ্বাচিত কৰা ব্যক্তিজন যাতে আমাৰ নিৰ্বাচন কৰাৰ পিছত যাতে আমি ঠগ নাখাওঁ, নিৰ্বাচন কৰাৰ পিছত যাতে আমি লছ হোৱা বুলি অনুভৱ কৰিব নোৱাৰোঁ, তেনেকুৱা ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় যি দুটা দিশৰ কথা কৈছোঁ মই, পৰিশ্ৰমী হ'বই লাগিব নেতাজন আৰু তেওঁ হ'ব লাগিব এজন উদাহৰণ। নমস্কাৰ জনাইছোঁ, আকৌ পুনৰবাৰ ধন্যবাদ জনাই সামৰিছোঁ আজিৰ বিষয়। জয় হিন্দ, জয় ভাৰত।